10:30 মানে বাজিলে এটা খুবেই দুখ লগা খবৰ, এটা খুবেই বেয়া লগা খবৰ যে আমাৰ সকলোৰে মৰমৰ সাৰ্থক জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। যে 18 ছেপ্টেম্বৰ তাৰিখে ৰাতিপুৱাই তেওঁ মৃত্যু হোৱা বুলি এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। যে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ব পালে, যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কি জড়িত হৈ আছে, কোন কোন ব্যক্তি জড়িত হৈ আছে, যে সকলো তথ্য পোহৰলৈ আহিব লাগিব, সকলো তথ্য আমাক লাগিব, সকলো বিচাৰ হ'ব লাগিব যে কিহৰ কাৰণে এজন সাৰ্থক জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল, যে কাৰ ভুলৰ কাৰণে হয়তো জুবিন গাৰ্গ আজি মৃত্যু হ'ব লগা হ'ল, যে হৃদৰোগী বুলি জানিও তেওঁ কিয় স্কুবা ডাইভিং কৰিব দিয়া হৈছিলে, যে তেওঁ সাগৰত পৰি হঠাৎ মৃত্যু হ'ল, যে কিহৰ কাৰণে, যে মৃত্যু হ'ল 18 তাৰিখেই আৰু খবৰটো আহিছে 19 তাৰিখে আবেলি সময়ত, কিহৰ কাৰণে, যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কি লুকাই আছে, কোনে এই তথ্য লুকুৱাই থৈছিল, যে কিহৰ কাৰণে, যে 18 তাৰিখে মৃত্যু হ'ল আৰু 19 তাৰিখে খবৰটো কিয় আহিব পালে, যে জুবিন গাৰ্গ নামে এজন গায়ক নহয়, এজন মানুহ নহয়, যে জুবিন গাৰ্গ নামে এটা নাম নহয়, যে বহু প্ৰতিভাশালী ব্যক্তি, এজন ভাল মনৰ মানুহ, এজন খোলা অন্তৰৰ মানুহ, যে জুবিন গাৰ্গ, আৰু আমি জুবিন গাৰ্গক আজি হেৰুৱাব লগা কিহৰ কাৰণে হ'ল, কাৰ ভুলৰ কাৰণে হ'ল, যে নৰ্থ ইষ্ট ফেষ্টিভেল কিহৰ কাৰণে, যে ভাৰতবৰ্ষত পাতিব পৰা নহৈছিল, যে বিদেশত কিয় পাতিব লগা হ'ল, যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব লগাৰ কি কাৰণ আছিলে, কিহৰ কাৰণে নৰ্থ ইষ্ট ফেষ্টিভেল কিহৰ কাৰণে, যে ছিংগাপুৰত শ্যামকানু মহন্তই মিলি বা যিখন নৰ্থ ইষ্টৰ কমিটি, যে কিহৰ কাৰণে তাত পাতিব লগা হৈছিল, যে অসমত জেগা নাই নে ভাৰতবৰ্ষত জেগা নাই, যে সকলো ভিডিঅ'টো কমেণ্টত মাতক আৰু সকলো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে যিসকল ব্যক্তি জড়িত হৈ আছে, শ্যামকানু মহন্ত বা তেওঁ মেনেজাৰ বা তেওঁ লগত যোৱা ব্যক্তিসকল, যে উচিত তদন্ত হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে, যে CBI তদন্ত ঘোষণা কৰিব লাগে ভাৰত চৰকাৰে বা অসম চৰকাৰে, যে জুবিনৰ মৃত্যু ইমান সহজ নহয়, জুবিনৰ মৃত্যুক আমি সহজে মানি ল'ব পৰা নাই, কিহৰ কাৰণে, যে এজন ইমান ডাঙৰ ব্যক্তিক আমি হেৰুৱাব লগা হ'ল, যে অসমে এটুকুৰা সোণ হেৰুৱালে, অসমে এটুকুৰা হিয়া হেৰুৱালে, গম পাইছেনে, যে কিহৰ কাৰণে আমাৰ সাৰ্থক জুবিন গাৰ্গক আমি হেৰুৱাব লগা হ'ল, যে গম পাইছেনে, তেওঁ আচলতে মৃত্যু হোৱা নাই, তেওঁক আচলতে হত্যা কৰা হৈছিল, গম পাইছেনে, জুবিন গাৰ্গৰ মৃত্যু হোৱা নাছিল, তেওঁক আচলতে তেওঁক লগত যোৱা সকলেই হত্যা কৰা হৈছিল মিলি, সেইকাৰণে আজি জুবিন গাৰ্গৰ মৃত্যুৰ খবৰটো একদিনৰ পিছত আহিছে, যে লুকুৱাই থৈছিল তেওঁলোকে, কথাটো গাপ দি থ'বলৈ চেষ্টা কৰিছিল, সেইকাৰণে হয়তো খবৰটো দুদিনৰ মানে কি 18 তাৰিখে হৈছিল, 19 তাৰিখে খবৰটো আহিছে, সেইকাৰণে জুবিনৰ মৃত্যু ইমান সহজ বুলি কোনেও মানি ল'ব পৰা নাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আৰু যদি নতুনকৈ আহিছে পেজটো ফ'ল' কৰিবলৈ একদমেই নাপাহৰিব, আৰু যদি নতুনকৈ আহিছে দ্য নয়ন পুষ্পা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো শ্বেয়াৰ কৰক, যে জুবিন গাৰ্গৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে, আৰু তাৰে কামনা কৰিলোঁ, য'তে আছে ভালে থাকক, সুখত থাকক, ওম শান্তি।